guys, আজি আমি বনাম XUV300 with cardboard. মই এইটো প্লেটটো বনাই ললোঁ. প্লেটটো এনেকৈ বনাব লাগে. তাৰপিছত মই চকা দুটা কৰি কাটিলোঁ. মুঠতে 4টা হ'ব. এই দুটা, ইয়াৰ দুটা. Obviously আমাৰ চকাকেইটা হৈ গ'ল. আৰু এতিয়া কি কৰিব লাগে? আমি মোৰ হাত আছে আৰু মোৰ হাত আছে আহি গ'ল ফেব্ৰিক আঠা আৰু মোক লাগিব কাৰ্ডবোৰ্ড. মই ইয়াৰ পৰা কাৰ্ডবোৰ্ড কাটিলোঁ. আৰু কি লাগিব? আৰু এই কাৰ্ডবোৰ্ডকেইটা জোৰা খাই লওঁ. এতিয়া মোৰ ইয়াত আঠা লগাই হৈ গ'ল. এতিয়া মই কি কৰিম? এই চকাকেইটা আকৌ ইয়াত লগাব লাগিব. প্ৰথমতে শুকাই লওক, তাৰপিছত ইয়াত লগাম. বাই বাই. এতিয়া মই এনেকুৱা দুখন বনালোঁ. এতিয়া মই জাষ্ট ফ্ৰণ্টৰখন বনাব লাগিব. সেইকাৰণে মই ফ্ৰণ্টৰখন বনোৱা ষ্টাৰ্ট কৰোঁ. এনেকৈ কৰিলে এতিয়া মই এইটো লগা হৈছে. এতিয়া মই আঠা দি আছোঁ. পজ হৈ গৈছে. পজ হ'বই লাগিব. যেতিয়া আঠা লগাইটো থাকে তেতিয়া পজ হ'বই লাগিব. পজ হয়তো ৰৈয়ে থাকিম. কিমাননো ৰম? হাত বিষাই গৈছে. আঠাতে মইতো মাৰি থওঁ. শুকাই গ'লে পিছত আঠা দিব নোৱাৰোঁ আৰু এটা কিনিব লাগিব. আৰু আপোনালোকে ভাবিছে এইটো চাগে কেনেকৈ ৰৈছে মই দেখুৱাইছোঁ. এইটো জাষ্ট নৰ্মেলি এইটো গ্লাছেৰে এইটো নিজে বহুত কষ্ট কৰি ৰৈছোঁ. এইটো ফ্ৰণ্টত কিবা এটা কৰিম. এতিয়া আমাৰ হৈছে, আমাৰ এইটো লেতেৰা হৈছে, একদম পূৰা লেতেৰা হৈ গ'ল. খিচিয়া মাৰি যাওঁ ক'ত গ'ল? মই এইটো ইয়াত থৈছিলোঁ. आजा मैंने दो डाल मारी. ओह आ गया. देखो इतना सुंदर है. ये तो अब मैं यहाँ पर लगाऊंगी. और ये देखो 4 पहिए तो देखे हैं, फिर से 4 पहिए बनाने पड़ेंगे. 8 बनाने पड़ेगा. अलग हिंदी बोली लगी को यार गोल बना. এতিয়া মই ইয়াত আঁকি ল'লোঁ চাৰ্কলছকেইটা. এতিয়া কাটিব লাগিব. 1 2 হ'ব. মই ক্লিন জেগা এটা লাগিব ইয়াত পেলাবলৈ. সেইকাৰণে মই অলপ এইটো ডাউন কৰি লওঁ. এতিয়া মই কাটিম. মই এইটো শ্বেপ কাটিছোঁ. এইটো মই শ্বেপ প্ৰথমতে কাটি লওঁ. তেতিয়া মই একদম শ্বেপ আৰু চাইজ দি ইয়াৰ মুখখন কাটি ল'লোঁ. আৰু ইয়াৰ শ্বেপ এটাও বনাই লওঁ. শ্বেপ বনাই লৈ ইয়াৰ একদম জোখত হ'ব. পাৰফেক্ট হ'ব. ৱাও, মোৰ এতিয়া লগভাগ হ'ব হৈছে. এতিয়া আমি কৰিম মোৰ এচেঞ্চিয়েল মেটেৰিয়েলছ. এইটো কালাৰ কৰিবলৈ মোক লাগিব ৱাটাৰ কালাৰ. আৰু মোক লাগিব ব্ৰাছেছ. আৰু এটা অনৌকা ব্ৰাছ আহি গ'ল. অনৌকা আইলাইনাৰ ব্ৰাছ. এটা মোৰ চবতছে ফেভৰেট ব্ৰাছ. আৰু আমাক কি লাগিব? মোক লাগিব স্কেচ পেন. স্কেচ পেন আহি গ'ল. Green, pink, dark pink, green, dark green, orange, blue, light yellow, black, yellow, dark pink, light yellow, violet, orange, light blue, dark blue, dark green, green, light green. These all are sketch paints that I needed. Then I want to tell you I needed a pot. মই এতিয়া পট লাগিব মোক. পটত মই নিজৰ দৰকাৰী বস্তুকেইটা থ'ম. প্ৰথমতে মোৰ দৰকাৰী
স্কেচ পেন দিবা উঠাম মই এতিয়া কি কৰিম চাওঁ মোক কিবা কি হাতত আহে মই সেয়াই কৰিম 1 2 oh I know what have I do with a paper I should cover my car I will cover first I will cover first I think it was boring पहले ये तो हुकाबा লাগিব তাৰপিছত আমি কৰিম পেপাৰ পেস্টিং এতিয়া দেখুৱাই দিম বহুত দেৰি লাগিব 1 2 3 go এতিয়া হুকুৱা হৈ গ'ল গাড়ীখন এতিয়া মই ইয়াত আঠা লগাম ওপৰখনত এতিয়া মই কেয়াৰফুলি লগাব লাগিব 1 এখন নাই হোৱা শিট কি হ'ব কি হ'ল তেনেহ'লে এনেকুৱা হ'ল যে এখন বেকা কৰি ল'ব লাগিব নিজে হাতেৰে বেকা কৰি ল'ব লাগিব বেছি বেকা নকৰিব হৈ গ'ল ইয়াত লগোৱাটো হৈ গ'ল মোৰ এতিয়া ফুটা অলপ ওলাইছে পিছত ব্লক কৰি দিলে হয় পেপাৰ দি এনেকুৱা পেপাৰ লাগিব ইয়াত এনেকৈ দি দিবলৈ কিন্তু এখন মই ৰুটিন বনাই আছোঁ নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম ৰুটিন কেনেকৈ বনাই টাইম টেবল ৰুটিন মানে টাইম টেবল মানে ৰুটিন ষ্টপ আপুনি জানো জানেনে যে XUV মই 300 কেলৈ বনাই আছোঁ বাৰু XUV300 কেলৈ বনাই আছোঁ বাৰু ভাবিছে কিবা স্পেচিয়েল ডেটো হয় কি স্পেচিয়েল ডে কাৰণে আজি মোৰ দেউতাৰ বাৰ্থডে মানে মই আমাৰ যিটো XUV300 আছে সেইকাৰণে মই XUV300 বনাই আছোঁ বহুত ভাল লাগিছে দেউতাৰ কাৰণে অৱশ্যে এইটো বনাই আছোঁ ভিডিঅ'টো আজি নবনালোহেঁতেন আপোনালোকেও চাই ভাল পাব নিশ্চয় অবভিয়াছলি এইকেইটা হ'ল মই এতিয়া জোৰবা ভাই কৰিম মানে যিকেইটা জোৰাব লাগিব প্ৰথমতে এইটোক দিলোঁ এনেকৈ জোৰাতে বহুত টাইম লাগিব আহক মেজিক কৰোঁ গিলে চু ৱাও লাগি গ'ল এতিয়া অলপ দেৰি লাগিব সেইকাৰণে মই শুকুৱাবলৈ মেজিক কৰিম ব্ৰেকিং নিউজ মোৰ এইটো গিৰি গ'ল বাই বহুত ছেড আজি আৰু খুশি আমাৰ লগৰ গাড়ীখন হ'ব হৈছে খালি এইটো আঠাটো অলপ কমিছে সেইকাৰণে গাড়ী অলপ খাই সেইকাৰণে টান কাটি দিবলৈ অলপ মিনিটছ লাগিব হেল্ল' এতিয়া আমাৰ গাড়ীখন একদম পাৰফেক্টলি হৈ গ'ল মই জাষ্ট আৰু কালাৰ কৰিব লাগে ৱাও ইটছ ইন নাইচ বিউটিফুল কাৰ এনেকৈ দিলে গোটেই ব্লেণ্ড কৰি চাইছোঁ এনেকৈ কিন্তু এইটো ব্লেণ্ড নহয় ধুনীয়া লাগিছে এইটো বাইকটো আৰু মই এনেকুৱা 4টা চকা অবভিয়াছলি বনাই ল'লোঁ চকাকেইটা এইটো XUV300 চকা আমাৰ গাড়ীখনৰ কাটি ল'ব লাগিব 2 পিচ এপিচ আছে এপিচ কাটাই নাই এইটো জাষ্ট কেয়াৰফুলি লগাব লাগিব কেয়াৰফুলি একদম পাৰফেক্টলি মোৰ কেয়াৰফুলি হৈ গ'ল অলপ বেয়া হৈছে হৈ গ'ল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰথমতে মই ইয়াত স্কেচ পেনেদি আঁকি লৈছোঁ তাৰপিছত কাটি আছোঁ মই এতিয়া কাটিবলৈ বহুত টাইম লাগিব মোৰ কাটি হৈ গ'ল এতিয়া আঠা লগাব লাগিব দেই মই এনেকুৱা কৰি ৰখাই যোৱা যন্ত্ৰণি কৰি হ'ল এতিয়া মই লগাব হৈছে এইখিনি লগাব লাগিব ভাল লাগিছে মোৰ ওচৰত আছে কালাৰ এতিয়া মই কালাৰ কৰিব লাগিব প্ৰথমতে মই এইখনে কৰিম 1 2 3 ৱাও এতিয়া মই কলাটো ডাৰ্ক কৰি দিওঁ সেইকাৰণে মোৰ ওচৰত আছে কলা আৰু মই ইয়াত ডাৰ্ক কৰি আছোঁ
এতিয়া মোৰ ধুনীয়া লাগিছে আৰু মই এইফালৰ চাইডটো অলপ ক'লা কৰি দিওঁ তেতিয়া মোৰ বহুত পাৰফেক্ট চাইন হৈ যাব এনে কৰি দিবলৈ বহুত দেৰি লাগিব 1 2 3 ক'লা কালাৰটো হৈ গ'ল এতিয়া মই চকাকেইটা লগাব আছে চকাকেইটা আহিছে এইকেইটা মোৰ ভাগৰ চকা এই চকা কি কৰিম চাই লওঁ মিলাই লওঁ কোনটো এইটো মিলিব এইটো মিলিব এইটো মিলিব পাৰে খালি এইটো অলপ বেছি সৰু সেইকাৰণে এইকেইটা লগাব লাগিব এতিয়া ইয়া 1 মই এইটো ৰখাই দিবাচোন দে এইটো লগাব লাগিব তাৰপিছত মই ষ্টপ কৰি দিম আকৌ একদম পৰ লগাব 1 এতিয়া এইটো চকা লগাই হ'ল এইটো চকাও লগাই হ'ল এই দুটা চকাত আৰু দুটা চকা আছে লগাই দিম 1 1 2 3 এতিয়া আমাৰ কাৰ ৰেডি হৈ গ'ল এখন হৈছে দৰ্জা নাই এখন হৈছে খিৰিকী এইটো দুটা হৈছে চকা আৰু এখন কালাৰ ৰেড Mahindra XUV300 এটা কমপ্লিট হৈ গ'ল আৰু ইয়াত আছে সানৰুফ ফেচিলিটিজ মই ক'ম তাৰ ফেচিলিটিজ স্ক্ৰীন আছে আৰু ডেস্কবোৰ্ড আছে আৰু হুইলছ আছে আৰু হেডলাইটছ আছে আৰু মই ইয়াত লিখা আছে XUV300 আৰু এইটো মই এটা দেখুৱাব লাগিব এইটো ছাৰপ্ৰাইজ হয় এতিয়া হ'ব বাই বাই চি ইউ টাটা আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপুনি কমেণ্ট ছেকশ্যনত ক'ব আৰু ছাবস্ক্ৰাইবো কৰি দিব